নমস্কাৰ মই আগতেও কৈছোঁ যে আমাৰ ইউপিপিএল দলে আজি এটা শক্তিশালী দল ৰূপে বিটিসি নিৰ্বাচনত অৱতীৰ্ণ হৈছে গতিকে আমি আজিৰ দিনত ২৭ৰ পৰা ৩০টা সিটত জিকিবলৈ গৈ আছে অকলে চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ম কিন্তু বিভিন্ন সময়ত বিভিন্ন দলে আমাক অভিযোগ দি আছে ঠিক তেনেকৈ আমাৰ হীৰা চৰণা ডাঙৰীয়াও যে ইউপিপিএলে বিজেপিৰ লগত গোপন বুজাবুজিৰ কথা কৈছে গতিকে মই ক'ব বিচাৰিছোঁ এতিয়া ইউপিপিএল দলে যেহেতু এই বিটিসি নিৰ্বাচনত সবচেয়ে শক্তিশালী দল ৰূপে মানে নিৰ্বাচনত অৱতীৰ্ণ হৈছে এইকাৰণে আজিৰ দিনত ইউপিপিএল দলক সবে লক্ষ্য কৰি লৈছে এইটো ডাঙৰ কথা নহয় যিয়ে নহওক মই সমগ্ৰ বিটিসিৰ যিবিলাক সমষ্টি আছে এই সমষ্টিবোৰত মই ঘূৰি আছোঁ ঘূৰি পেলাই মানে এতিয়া আমি এইকাৰণে মই নিশ্চিতভাৱে ক'ব বিচাৰিছোঁ যে আমি ইউপিপিএল দলে আজিৰ দিনত অকলে চৰকাৰ গঠন কৰিবলৈ গৈ আছে আৰু আজি মই ফেৰগাঁও যিটো আমাৰ ডিষ্ট্ৰিক্ট আছে ফেৰগাঁও ডিষ্ট্ৰিক্টৰ যিখিনি আমাৰ সমষ্টি আছে এই সমষ্টিবোৰত মই মানে পৰিদৰ্শন কৰিবলৈ আহিছোঁ আৰু ইয়াতে আহি পেলাই বৰ্তমান মই ফেৰগাঁও সমষ্টিত আছে তো ফেৰগাঁও সমষ্টিত আমাৰ যিটো ইউপিপিএলৰ কেণ্ডিডেট এইটো মানে জিকাটো আজিৰ দিনত 100% হৈ আছে গতিকে আমি আজি এই হেৰিত ফেৰগাঁও ডিষ্ট্ৰিক্টত পাঁচটা সমষ্টিতে জিকিবলৈ গৈ আছোঁ আৰু টোটেল আমাৰ যেহেতু ওদালগুৰি ডিষ্ট্ৰিক্ট হিচাপে 10টা সিট আছে এই 10টা সিটৰে আমি 7টা বা মানে 7+ এইখিনি সিটত জিকিবলৈ গৈ আছোঁ গতিকে আমাৰ যেটো বাক্সা ডিষ্ট্ৰিক্ট এই বাক্সা ডিষ্ট্ৰিক্টত আমাৰ 11টা সমষ্টি আছে আজিৰ দিনত মই ক'ব গ'লে মানে বিপিএফ দলে কোনটো সিটত জিকিব আমি সেইটো আজিৰ দিনৰ মানে দেখাই পোৱা নাই ঠিক তেনেকৈ মানে চিৰাং ডিষ্ট্ৰিক্টৰ যেটো 7টা সমষ্টি আছে এই 7টা সমষ্টিত যোৱা 2015 চনত বিপিএফ দল হিচাপে মানে এটাই জিকিছিলে তাৰপিছত তাতে মানে ওবৰৰ এটা জিকিছিলে কিন্তু আজিৰ দিনত আমি চিৰাং ডিষ্ট্ৰিক্টৰ 7টা সমষ্টিতে জিকিবলৈ গৈ আছোঁ ঠিক তেনেকৈ এইটো কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ যেটো 12টা সমষ্টি আছে এই 12টা সমষ্টিৰে আমি আজি মানে 6টা সমষ্টিতে জিকিবলৈ গৈ আছোঁ গতিকে মই সমূহ ৰাইজক মই ধন্যবাদ জনাম যেহেতু আপোনালোকে আজিৰ দিনত ইউপিপিএলৰ দলক এইখিনি সাপোৰ্ট কৰিলে আগতে যেতিয়া 2015 চনত ইউপিপিএল দলে পিচিডিআৰ হিচাপে অৱতীৰ্ণ হৈছিলে নিৰ্বাচনত এই সময়ত আমি দেখিবলৈ পাইছিলোঁ যে অকল বড়ো জনগোষ্ঠীৰ মানুহে পিচিডিআৰ দলক ভোট দিছিলে কিন্তু আজি বিটিসি বাকীয়ে যেহেতু পৰিৱৰ্তন বিচাৰিছে যদি এতিয়া বিটিসিত পৰিৱৰ্তন কাৰ দ্বাৰা হ'ব এইটো আজিৰ দিনত ৰাইজে চিন্তা কৰিছে নিশ্চিতভাৱে এই বিটিসিত কোনোদিনেও বিজেপিয়ে চৰকাৰ গঠন কৰিব নোৱাৰে বিজেপিৰ লগত কোনো মানে পৰিৱৰ্তনৰ কথা নাহে ঠিক তেনেকৈ কংগ্ৰেছ আৰু বা জিএছপি একেসকলে কোনোদিনেও চৰকাৰ নাহে কাৰণে আজি বিপিএফৰ বিকল্পটো হ'ল ইউপিপিএল দল সেই হিচাপে আজি বিটিসিত থকা বিভিন্ন জাতি জনগোষ্ঠীৰ যিখিনি মানুহ আছে চিন্তা কৰিব পৰা একেসকলে আজিৰ দিনত ইউপিপিএল দলত যোগদান কৰি পেলাই ইউপিপিএল দলৰ হৈ কাম কৰি আছে গতিকে আমি বিটিসিত অহা যেটো নেক্সট আমাৰ যেটো গভৰ্ণমেণ্ট হ'ব বিটিসিত এই গভৰ্ণমেণ্টত আমি বিটিসিয়ে ইউপিপিএল দলে 100% আমি চৰকাৰ গঠন কৰিবলৈ গৈ আছোঁ তো আজিৰ দিনত বিপিএফ দলেও আৰু ঠিক তেনেকৈ হীৰা চৰণীয়াও মানে ইউপিপিএল দলক বিজেপিৰ লগত গোপন বুজাবুজিৰ কথা কৈ আহিছে কিন্তু আমি সকলোৱে জানে এতিয়া বুজাবুজিটো আমাৰ বিপিএফ আৰু বিজেপিৰ লগতহে আছিলে কাৰণ একেসকলে সিটো শ্বেয়াৰ কৰিছে ঠিক তেনেকৈ হীৰা চৰণীয়া ডাঙৰীয়াও যে ইউপিপিএল আৰু বিজেপিৰ লগত গোপন বুজাবুজিৰ কথা কৈছে এইটো মানে মিছা অভিযোগ মই আগতেও কৈছোঁ ক'ব বিচাৰিছোঁ যে বিজেপি আৰু ইউপিপিএল আমাৰ কোনো ধৰণৰ ৰাজনৈতিক এলায়েন্স আমাৰ হোৱা নাই এতিয়া অতি শেহতীয়াভাৱে এটা কথা ওলাইছে যে দিল্লীত প্ৰমোদ বড়োৰ লগত বিজেপিৰ এটা বুজাবুজি হৈছে এনেকৈ এটা প্ৰপগণ্ডা এটা ওলাইছে আচলতে সেইটো নহয় বিশেষ কিছুমান অফিচিয়েল কাম আগবঢ়াবৰ কাৰণে কিছুমান বিশেষ অফিচাৰক লগ লৈ পেলাই আৰু মিনিষ্টাৰবিলাকক লগ লৈ পেলাই এই অফিচিয়েল কামবিলাক ধৰক মই উদাহৰণ দিব বিচাৰিছোঁ আমাৰ যেটো এনডিপি বিলাকৰ যেটো ৰিহেবিলিটেশন ইয়াৰ কামবিলাক
আৰু BTR চুক্তিৰ আধাৰত কিছুমান দফাৰ অফিচিয়েল কামবিলাক আগুৱাবৰ কাৰণে অফিচিয়েল কামৰ কাৰণে তেখেতে বিজেপিৰ শীৰ্ষ নেতৃত্বক লগ লোৱাটো হয় কিন্তু আমাৰ কোনো ধৰণৰ ৰাজনৈতিক তাত বুজাবুজি হোৱা নাই আৰু বিজেপিৰ লগত আমি এলায়েন্স কৰাৰ কোনো যুক্তি নাই কাৰণ BPFৰ লগত তেওঁলোকৰ এলায়েন্স আছে আৰু তেওঁলোকৰ অলৰেডি তেওঁলোকৰ কেবিনেট মিনিষ্টাৰ 3জন আছে MLA আছে তো তাৰ লগত আৰু BPFে আমাক বিজেপিৰ লগত এলায়েন্স থাকি বুলি পেলাই মানে অযুক্তিকৰ কথাবিলাক কৈ আমাক লাভ নাই আৰু আজি মই এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ যে ব্ৰজেন মহন্তৰ নিচিনা মানুহ হীৰাচৰণৰ নিচিনা মানে কমিউনিয়েল ব্যক্তিসকলে সাম্প্ৰদায়িক কিছুমান মন্তব্যৰে মানুহৰ মাজত বিভ্ৰান্ত সৃষ্টি কৰিব বিচাৰিছে যে সস্তীয়া ৰাজনীতি কৰি এতিয়া লাভ নাই ৰাইজে বুজি উঠিছে যে আমি এটা মূল্যবোধৰ ৰাজনীতি কৰিবলৈ গৈ আছোঁ আৰু UPP দল প্ৰমোদ বড়োৰ নেতৃত্বত যি মূল্যবোধৰ ৰাজনীতি হ'বলৈ গৈ আছে তাত বুদ্ধিজীৱীসকল অসমৰ বা আমাৰ BTR অঞ্চলৰ বুদ্ধিজীৱীসকল আকৃষ্ট হৈছে ৰাইজে আকৃষ্ট হৈছে আৰু ৰাইজে পৰিৱৰ্তন বিচাৰিছে BPF দলৰ আজি পেপাৰত পালোঁ বা এটা অৰ্ডাৰ আমি দেখিবলৈ পালোঁ ইনফৰ্মেণ্টছ যিটো চাব ইনস্পেক্টৰ মানে এপইণ্টমেণ্ট অবৈধভাৱে দিছিলে সেইটো সম্পূৰ্ণভাৱে কেঞ্চেল হৈ গ'ল তো তেনেকুৱা আৰু অবৈধ বহুত কাৰ্য BPF সেইটো আইনগত ব্যৱস্থা আইনে কেতিয়া দোষী শাস্তি দিব সেইটো তেওঁলোকৰ ব্যৱস্থা হ'ব আমি যিখিনি আমাৰ ফালৰ পৰা ইনকুৱাৰী কৰিবৰ কাৰণে যিখিনি অনুৰোধ কৰিছিলোঁ আৰু ইনকুৱাৰী মতে অলৰেডি চাকৰিটো মানে ডিছমিছ হৈ গৈছে বাতিল কৰা হৈছে তাৰপিছত দোষীক কেনেধৰণে কোন মানে এক্টৰ আণ্ডাৰত বা কোন দফাৰ আণ্ডাৰত তেওঁলোকক শাস্তি দিয়ে সেইটো গভৰ্ণমেণ্টে বুজিব সেইটো আমাৰ কথা নহয় তো আমি মানে ডিমাণ্ড কৰিম দাবী কৰিম যে দোষীও উপযুক্ত শাস্তি পাব লাগে ইয়াৰ ক্ষেত্ৰত মোৰ বিশেষ ক'বলগীয়া নাই যদিও মই স্পষ্ট কৰি দিব বিচাৰিছোঁ যে এডোখৰ হেজিয়াৰ মানে চৰকাৰী মাটিক লৈ পেলাই দুটা দলৰ মাজত ব্যক্তিগতভাৱে কাজিয়া হৈছে আৰু ইয়াত মানে কিছুমান ব্যক্তিয়ে কিছুমান ৰাজনৈতিক নেতাবিলাকে তাক মানে ৰাজনৈতিক মানে ৰহণ সানিব বিচাৰিছে আৰু সেইটো সাম্প্ৰদায়িক এটা ৰহণ সানিব বিচাৰিছে ইয়াৰ কিন্তু আমাৰ BTR অঞ্চলৰ মেক্সিমাম মানুহে বুজি উঠিছে এইটো তেওঁলোকৰ BPFৰ বিশেষ মানুহ কিছুমানে কি কৰিছে এই বস্তুবিলাক ভাইৰেল কৰি পেলাই মানে মানুহৰ মাজত মানে অপ্ৰীতিকৰ মানে পৰিস্থিতি সৃষ্টি কৰিব বিচাৰিছে এয়া সম্পূৰ্ণ ব্যক্তিগত কথা তেওঁলোকৰ মানে মাটিক লৈ পেলাই তেওঁলোকৰ কাজিয়া হৈছে আৰু এই কাজিয়াত দুয়োটা দলেই মানে হাতাহাতি হৈছে তাৰ ভিতৰত কোনোবা এটা দলে বিশেষকৈ মানে গুৰুতৰভাৱে আহত হৈছে সেইটো আমি আমাৰ ফালৰ পৰা UPP দলৰ পৰা স্পষ্ট কৰি দিয়া হৈছে যে দোষীয়ে শাস্তি পাব লাগে যিজন দোষী তেওঁলোকে শাস্তি পাব লাগে ইয়াত কোনো কমিউনিয়েল ব্যৱস্থা আনিব নালাগে আৰু কোনো ধৰণৰ দলক ইয়াক সাঙুৰি পেলাই কথা কোৱাৰ অনুচিত এতিয়া মই সেইকাৰণে অনুৰোধ জনাম যি কিছুমান চেনেলত অসমীয়া চেনেলত কিছুমানে মানে পক্ষপাতিত্বমূলকভাৱে বাতৰি পৰিৱেশন কৰিছে সেইটো অত্যন্ত দুৰ্ভাগ্যজনক আমাৰ জনসাধাৰণৰ কাৰণে তেওঁলোকে সঠিক তথ্যটো সংগ্ৰহ নকৰি পেলাই মানে মানুহৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰিবৰ কাৰণে একপক্ষীয়ভাৱে কিছুমান দলক মানে সহযোগ কৰিবৰ কাৰণে তেওঁলোকে বাতৰি পৰিৱেশন